এয়া খেল ধেমালি খেলি আছে মিউজিক চেয়াৰ। তো আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে চাই থাকক। তো বহুত মজা লাগিব ভিডিঅ'টো, মানে খেল ধেমালি কি মই আজি দেখাম। তো পলক তাত সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে মানে আমি বিহুকে অলপ দেখাই দিলোঁ। আৰু মই হয়তো এয়া চাওক আমাৰ দলটো আহি আছে। তো বিভিন্নজনে বিভিন্ন উৎসৱৰ বিভিন্ন জনজাতিৰ দেখাইছে। তো আমি বিহু দেখাই দিলোঁ, অসমীয়াৰ প্ৰধান উৎসৱ বিহু, বহাগ বিহু। তো এয়া চাব পাৰে, এয়া মিচিংসকলৰ। তো এয়া আমাৰ বিদ্যালয়ৰে মোৰ বন্ধু বান্ধৱীসকলে নৃত্য পৰিৱেশন কৰি আছে। মই সংগীতটি দিয়া নাই কাৰণ কপিৰাইট ক্লেইম লাগি যাব পাৰে, সেইকাৰণে মই দিয়া নাই। আৰু ভিডিঅ'কেইটা অলপ সৰু হ'ব, আপোনালোকে বেয়া নাপাব, কাৰণ মোৰ ভিডিঅ'টো বেছিকৈ দিলে মানে ডাঙৰ হৈ যাব, বেছি ডাঙৰ হৈ যাব। তো আপোনালোকে আমনিও পাব পাৰে। তো এয়া চাওক ধুনীয়াকৈ নৃত্য পৰিৱেশন কৰি আছে। মই অলপকৈ বহুতো বস্তু দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। মোৰ এই নৃত্যটো চবতকৈ ভাল লাগিল, সেইকাৰণে মই আপোনালোকৰ আগত দি দিলোঁ, যাতে আপোনালোকেও এই নৃত্যটো চাই ভাল পায়। আৰু মই যিহেতু গীত গাইছিলোঁ আৰু সেই গীতৰ ভিডিঅ' নাই, সেইকাৰণে আপোনালোকক মই মোৰ ফটো মানে দেখাই দিওঁ। আৰু আমাৰ বিদ্যালয়ৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে বঁটা পাবলৈ সক্ষম হৈছে, তাৰে কেইখনমান ফটো দেখাই দিম। আৰু এই কপিকে দেখাই মোৰ ভিডিঅ'টো সমাপ্ত কৰিম। আৰু তো ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, আৰু নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে। তো আজিলৈ বাই বাই।